নিঃসন্দেহে আজি ইয়াত আহি পেলাই মোৰ খুব ভাল লাগিলে আৰু এই মুহূৰ্তত মই বড়োলেণ্ড ডিজিটেল মিডিয়া এছ'চিয়েশ্যন মই সকলো জাৰ্নেলিষ্ট এছ'চিয়েশ্যন সকলো সাংবাদিক আৰু এই কৰ্মকৰ্তাক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আচলতে বৰ্তমান প্ৰিণ্ট মিডিয়া ইলেক্ট্ৰনিক মিডিয়া আৰু ডিজিটেল মিডিয়া বৰ্তমানৰ যুগটো কিন্তু ডিজিটেল মিডিয়াৰ যুগ এই সময়ত ডিজিটেল মিডিয়াৰ যুগ আৰু ডিজিটেল মিডিয়াৰ এতিয়া সমগ্ৰ বিশ্বজুৰি ব্যাপক উত্থান হৈছে ডিজিটেল মিডিয়াৰ এইটো সুবিধা আছে ডিজিটেল মিডিয়াৰ ৰিচটো সাংঘাতিক আজিৰ তাৰিখত আমি যদি ইয়াত এটা বাতৰি কৰোঁ এই বাতৰিটো লগে লগে আমেৰিকা মানুহটোৱে চাব পাৰে যিটো ইলেক্ট্ৰনিক মিডিয়াৰ সম্ভৱ নহয় প্ৰিণ্ট মিডিয়াত সম্ভৱ নহয় এই ঠাইৰ ঘটনা এই ঠাইত ইমিডিয়েট আমি দিব পাৰিছোঁ কিন্তু সেইটো কৰিব যাওঁতেও আমাৰ ক'ৰবাত এটা আত্মনিয়ন্ত্ৰণৰ এটা প্ৰয়োজন হয়তো আছে যেনেকৈ প্ৰিণ্ট মিডিয়াত আমাৰ প্ৰেছ কাউন্সিল আছে বা বেলেগ বেলেগ বিভাগ আছে ঠিক সেইদৰে ইলেক্ট্ৰনিক মিডিয়াত আমাক চাবলৈ INB মিনিষ্ট্ৰী আছে মই ভাবোঁ যে প্ৰিণ্ট মিডিয়া ডিজিটেল মিডিয়াটো অলপমান হয়তো খুব সোনকালে চৰকাৰে পলিচি কৰিব কাৰণ ইয়াত হয় কি আমাৰ প্ৰিণ্ট মিডিয়া ইলেক্ট্ৰনিক মিডিয়াত আনুষ্ঠানিক শিক্ষা লোৱা আজিকালি আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন ডিজিটেল মিডিয়া যেহে কৰিব পাৰে অকণমান তাত ক'ৰবাত এটা নিয়ন্ত্ৰণ এটা হ'লে সুবিধা হ'ব মই এই মুহূৰ্তত এই ডিজিটেল যিটো এছ'চিয়েশ্যন খুব সুন্দৰ তেওঁলোকৰ পদক্ষেপ মই এছ'চিয়েশ্যনৰ সকলো চেনেল যিসকল কৰ্মকৰ্তা সকলোকে অনুৰোধ কৰিম যাতে আপোনালোকে যেতিয়া বাতৰি প্ৰচাৰ কৰে নিঃসন্দেহে দেশৰ কাৰণে ৰাইজৰ কাৰণে জাতিৰ কাৰণে আপুনি কৰিছে কৰোঁতে যাতে আপোনাৰ সকলোৱে অলপ সংযম হয় কৰোঁতে সেই বাতৰিটোৱে যাতে সমাজত প্ৰতিকূল প্ৰভাৱ নেপেলায় সেই বাতৰিটোৱে যাতে সমাজত এটা ইতিবাচক প্ৰভাৱ পেলাব পাৰে সেইবিলাক দিশত আপোনালোকে সকলোৱে মন কাণ কৰক আগবাঢ়ি যাওক আৰু অহা নিৰ্বাচন মই কৈছোঁ অহা নিৰ্বাচনটো ডিজিটেল মিডিয়াৰ ওপৰত হ'ব অহা নিৰ্বাচন ডিজিটেল নিৰ্বাচন হ'ব গতিকে আপোনালোকৰ সকলোৰে গুৰুত্ব নিঃসন্দেহে বাঢ়িব আৰু সেই গুৰুত্ব বঢ়াৰ কাৰণে এতিয়া আপোনালোকৰ মূল কথা হ'ল কণ্টেণ্ট লাগে কণ্টেণ্ট যদি ভালকৈ দিব পাৰে তাৰ ভিতৰৰ বস্তুখিনি যদি ভাল হয় তেতিয়া নিঃসন্দেহে মানুহে আদৰি ল'ব সকলোৱে এইটো কথা কওঁ যে কণ্টেণ্ট ভাল কৰক আপোনালোকৰ অলপমান হয়তো ক'ৰবাত প্ৰশিক্ষণৰ যদি প্ৰয়োজন আছে এছ'চিয়েশ্যনৰ বেনাৰ প্ৰশিক্ষণ হওক এইদৰে আপোনালোকে আগুৱাই যাওক ভালকৈ আগুৱাই যাওক আৰু সমগ্ৰ পৃথিৱীত আপোনালোকে খুব ভালকৈ সুনাম কৰক এই অঞ্চলক এই জাতিটোক আপোনালোকে আগুৱাই নিয়ক এই কামনা কৰিলোঁ ধন্যবাদ